নমস্কাৰ গৰমত পিন্ধিব পৰাকৈ খুব ধুনীয়া ধুনীয়া তিনিযোৰ লাইট কালাৰৰ কাপোৰ লৈ আহিছোঁ আপোনালোকৰ বাবে আকৌ এবাৰ এয়া চাওক এই কাপোৰ মানে এই কালাৰটো বহুতেই বিচাৰি থাকে এইযোৰ লাষ্ট আছে আকৌ মানে কেতিয়া পাই মই চিয়ৰ ক'ব নোৱাৰিম গতিকে এই কালাৰটোত এইযোৰ লাষ্ট আছে যদি ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব আচলটো হৈছে এইটো আৰু গাত সৰু সৰুকৈ এনেদৰে সৰু নহয় দিয়ক এনেকৈ গছ বুটাৰ ধৰণত এনেদৰে বুটা বসা হৈছে খুব ধুনীয়া খুব ষ্টেণ্ডাৰ্ড হয় কাপোৰযোৰ এইযোৰ কাপোৰযোৰ তাৰ পিছতে এইটো হৈছে পটিটো সৰি এইটো হৈছে ব্লাউজৰ পিছটো ধুনীয়াকৈ চিলাই ললে বিৰাটেই ধুনীয়া লাগিব কাপোৰযোৰ এইটো হৈছে পটিটো মানে পটিটো চিলাই দহি গুঠি ৰেডি কৰি ললে কাপোৰযোৰ বিৰাট বেছি ধুনীয়া লাগিব আৰু কাপোৰযোৰ আটাইতকৈ ভাল কথাটো হৈছে ওখ পাখ শকতাবত সকলোৱে পিন্ধিব পৰা এযোৰ খুব ধুনীয়া কাপোৰ এইখন হৈছে মেখেলাখন বহুত বেছি ধুনীয়া হয় বহুত ষ্টেণ্ডাৰ্ড মানে কাপোৰযোৰ যদি ল'ব বিচাৰে যোগাযোগ কৰিব পিয়ৰ পদ্মিনী কটন পদ্মিনী বোৱা তাৰ পিছত এইযোৰ পিয়ৰ পদ্মিনী কটন বিৰাট ধুনীয়া গৰমত পিন্ধিবলৈ বিৰাট আৰামদায়ক আৰু লগতে পদ্মিনী কটনৰ অকণমান কম প্ৰাইজৰ ভিতৰত পাই যাব আপোনালোকে এই কাপোৰযোৰ বিৰাট ধুনীয়া বিৰাট ষ্টেণ্ডাৰ্ড হয় কাপোৰযোৰ গতিকে যদি ল'ব বিচাৰে বিশেষকৈ বিয়াৰ পিছত নতুন কইনাই ঘৰত পিন্ধিবলৈ বা নামঘৰ বা তেনেকুৱা ধৰণৰ বিশেষ অনুষ্ঠানত যাবলৈ আৰু দৈনন্দিন ব্যৱহাৰ কৰিবলৈও বহুতে অফিচত বা দৈনন্দিন বহুতে মানে ইউজ কৰি ভাল পায় এনেকুৱা ধৰণৰ পিয়ৰ পদ্মিনী কটন কাপোৰ গতিকে যদি ইউজ কৰিব বিচাৰে যোগাযোগ কৰিব ব্লাউজ পিচ নাই মেখেলা আৰু চাদৰ আছে বহুত ধুনীয়া হয় কাপোৰযোৰ গতিকে যদি ল'ব বিচাৰে যোগাযোগ কৰিব এইখন হৈছে মেখেলাখন বহুত বেছি ধুনীয়া কিন্তু কাপোৰযোৰ তাৰ পিছত এযোৰ আনিছো পাৰ্টি ওৱেৰ কাপোৰ অকণমান মিচিং ডিজাইনৰ এইখন হৈছে মেখেলাখন বহুত বেছি ধুনীয়া এই কালাৰৰ কাপোৰ বহুতে বিচাৰি থাকে সেইবাবে আকৌ লৈ আহিছোঁ আৰু গৰমত সূতাৰ কাপোৰ পিন্ধি পাৰ্টিত যাবলৈ বা তেনেকুৱা ধৰণৰ বিশেষ অনুষ্ঠান যাবলৈ বহুত ভাল লাগে বহুত আৰামদায়ক হয় হয়নে আৰু এইটো হৈছে পটিটো এয়া হৈছে ব্লাউজৰ পিচটো ধুনীয়াকৈ ডিজাইন কৰি চিলালে বিৰাট ধুনীয়া লাগিব আৰু এয়া হৈছে চাদৰখন গেৰো আছে মানে মাজত গেৰো ডিজাইনটো আছে মই অকণমান লৈ দেখাই দিছোঁ এয়া মাজত এনেদৰে চাদৰখনৰ গেৰো ডিজাইন থাকিব গাত সৰুকৈ বুটা বাছা আছে আৰু এইটো হৈছে আঁচলটো এই কাপোৰযোৰ যদি আপুনি নিজৰ কৰি ল'ব বিচাৰে যোগাযোগ কৰিব বিয়া বা তেনেকুৱা অনুষ্ঠানত খুব ধুনীয়াকৈ পিন্ধি গ'লে বিৰাট বেছি ধুনীয়া লাগিব গৰম দিনত ধন্যবাদ